নমস্কাৰ প্ৰিয় দৰ্শকসকল, মই আন এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। এই ভিডিঅ'টি হৈছে আজি ভোট জলকীয়া গুটিৰ ওপৰত। ভোট জলকীয়া গুটি কেনেকৈ ওলাম আৰু কেনেকৈ মই ইয়াক ৰুম পচাম সকলোখিনি আপোনালোকক মই জনাই আছোঁ। এয়া হৈছে মোৰ ভোট জলকীয়া নিজৰ বাৰীৰ হয়। ইয়াত পকিছে। এই পকা ভোট জলকীয়াৰ পৰা মই গুটি ওলাম আৰু আছে এইফালে। এই পকা ভোট জলকীয়াৰ পৰা গুটি মই কেনেকৈ ওলাম আৰু কেনেকৈ ৰুম সকলোখিনি ডিটেইলছ আপোনালোকক মই জনাম। মোৰ ভোট জলকীয়া চিঙা হৈ গ'ল। এয়া দেখিছে আপোনালোকে। বৰ বেছিও নাই লোৱা, কাৰণ বৰ বেছিকৈ হ'লেও জেগা নহ'ব। সেইবাবে কম পৰিমাণে মই এই ভোট জলকীয়া কাটিম আৰু ইয়াৰ পৰা গুটি ওলাম। সকলোখিনি আপডেট আপোনালোকক জনাই আছোঁ। ভিডিঅ'টো শেষলৈকে আপোনালোকে চাব। এয়া দেখিছে মই ভোট জলকীয়া জলকীয়াৰ পৰা মই গুটি ওলাই আছোঁ। এইবিলাক পলিথিন পিন্ধি ল'বলগীয়া হৈছে, নহ'লে পৰিব বহুত। এয়া দেখিছে, এনেকৈ মই ভোট জলকীয়া ওলাই ৰাখিছোঁ। এনেকৈ ওলাই দুদিন নহয় এদিন ৰাখিম। ইয়াৰ গা পানীটো শুকাব যেতিয়া, সেইটো মই তেতিয়া আকৌ ইয়াক কি কৰিম, ইয়াত অলপ ফুটছাই সেনাই ৰাখিম। ইয়াক ফুটছাই সেনাই ৰখাৰ পিছত ইয়াক মই ডিছপ'জিবল গিলাচ, যিটো গিলাচ আমি পানী খাওঁ, সেই পানী খোৱা গিলাচত এটা এটাকৈ মই নাৰ্চাৰীলৈ মই প্ৰস্তুত কৰিম। আপোনালোকে দেখিছে, আপোনালোকে ঘৰতো এনেকৈ কৰিব পাৰিব। অকল যে ডাঙৰ খেতি কৰিম এইটো বুলি নহয়, কিন্তু ঘৰত খাবৰ কাৰণে দুই এজোপাৰ কাৰণে আপোনালোকে এই পদ্ধতিটো কৰিব পাৰিব। বজাৰতো অনেক ভোট জলকীয়া পোৱা যায়, পকা জলকীয়া। আনি গুটি ওলাই এনেকৈ গুটিখিনি ৰাখি দিব। গুটিখিনি ৰাখি দিয়াৰ পিছত আপোনালোকে গিলাচত ধুনীয়াকৈ কৰিব, সাৰ দি গোবৰ দিব। এইবিলাক দি মেলি কৰিলে মানে আপোনালোকে দুই এটা ঘৰত ধুনীয়াকৈ খাবৰ কাৰণে হ'ব, আৰু ওচৰ চুবুৰীয়াকো আপোনালোকে দুই এটা দিব পাৰিব। এয়া দেখিছে, এই পলিথিন পিন্ধি ল'লে আপুনি ডাইৰেক্ট হাতে চুব পৰা যাব, ভয় নালাগিব তেতিয়া। নহ'লে যিটো গোন্ধ ওলাইছে একদম চকু ৰঙা হৈ গৈছে। এনেকৈ মই কৰি আছোঁ, আপোনালোকে দেখি আছে। মই ধুনীয়াকৈ বেলেগ কৰিম। এয়া দেখিছে মোৰ ভোট জলকীয়া কাটি মই গুটিলৈ মই প্ৰস্তুত কৰিলোঁ, আৰু ইয়াক 2-3 দিন মই ইয়াক ৰ'দত বা অলপ এনেকৈ শুকাই ৰাখিম। ইয়াৰ গা পানীটো শুকাব দিম। গা পানীটো শুকোৱাৰ লগে লগে ইয়াত মই ফুটছাই সেনাই দিম। ফুটছাই সেনাই আৰু মই ইয়াক গিলাচত মই মাটি ভৰাই ইয়াক মই পুলিলৈ নাৰ্চাৰীলৈ মই ৰূপান্তৰ কৰিম। ধন্যবাদ জনাইছোঁ। এই ভিডিঅ'টি চাই কেনেকুৱা লাগিলে আপোনালোকে কমেণ্ট কৰিব, ছাবস্ক্ৰাইব কৰিব শেষত, আৰু বেল আইকনটো আপোনালোকে দবাই দিব। ধন্যবাদ।